হাই বন্ধু বান্ধৱীসকল, NJ ব্লগছলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি যাব ওলাইছোঁ বেছিমাৰীৰ পৰা ভূটান চকীলৈ। এয়া আমাৰ নৱদা আৰু আমাৰ এই ভাইটি আৰু এয়া নকুলদা। চাই লওক আপোনালোকে। हाँ वो आँखें जिन्हें मैं चूमता था बेवजह, प्यार मेरे लिए क्यों उनमें बाकी ना रहा हो। हम नवा मेरे तू है तो मेरी सांसें चले, बता दे कैसे मैं जीऊंगा तेरे बिना। हो हम नवा मेरे तू है तो मेरी सांसें चले, बता दे कैसे मैं जीऊंगा तेरे बिना। হাই বন্ধু বান্ধৱীসকল, জাষ্ট আহি পালোঁ আমি ভূটান চকী। তামাম এটা কুহুৰি উঠি আছে, ডিজে বাজি আছে আৰু লগতে এইবাৰ আমি একদম গোটেই পাহাৰ একদম উটাং পাটাং বেৰাম। বলক আগলৈকে আপোনালোকে ভিডিঅ'টো চাই থাকক। এয়া আমাৰ আহি বনভোজস্থলীত আমি উপস্থিত হৈছোঁহি। এই ধনঞ্জয় দাদাই বনাই আছে আমাৰ চৌকা ৰেডি কৰি আছে, নৱদাই জুই জ্বলাই আছে। এতিয়া আমাৰ ইয়াত খানা ৰেডি হ'ব। প্ৰথমতে আছে আমাৰ ব্ৰেড আৰু জেলি, তাৰপিছত আছে কণী। এইপিনে জুই ৰেডি হৈ আছে চৌকা। এইফালে আমাৰ সদ্যকা বহি আছে। মৰয়াৰ দুপাখি মোৰ মনৰ বতৰা পঠিয়ালো তোমালে, তুমি আদৰি ল'বা পাৰো বতৰা। কি যে বুকু ভৰা মোৰে মন বননিত তুলিলে ধুৰীয়া। গানে গানে তুমি মোৰ, সুৰে সুৰে তুমি মোৰ, দূৰে দূৰে নৰবা মোৰ, পাওঁ যেন কাষতে মোৰ, তেজে তেজে তুমি মোৰ হোৱা। একদম ভূটান চকী সুন্দৰ প্লেচ। এয়া আছে আমাৰ সন্মুখত নকুলদা আৰু এইফালে আমাৰ আছে বিজনেছমেন। এয়া আমাৰ ইলেক্ট্ৰিচিয়ান দোকানী বেছিমাৰীৰ। এয়া আপোনালোকৰ সন্মুখত আমাৰ সঞ্জয় কুমাৰ দাস, মেকানিকেল ইঞ্জিনিয়াৰ ফ্ৰম বেছিমাৰী। আপোনালোকক যিখিনি পাৰে তেওঁ সহায় কৰিব বেছিমাৰী চকত। আপোনালোকে ইয়াৰ তাত কি বোলে যিকোনো 4-চকীয়া 2-চকীয়া বাহন লৈ আহিলে হ'ল। নমস্কাৰ, আপোনালোকেতো গম পাইছাই নিশ্চয়, মই বৰ্তমান ভূটান চকীত পিকনিক পাৰ্টি কৰিবলৈ আহিছোঁ আমাৰ বেছিমাৰী চকৰ পৰা। আপোনালোকেতো আমাৰ পিকনিক স্পটটো দেখিছেই, বিশেষ মনোমোহা দৃশ্য আছে। এই বেকগ্ৰাউণ্ডত মোৰ আছে। আপোনালোকে আগলৈ ভিডিঅ'টো চাই থাকক আৰু আমি খন্তেক পিছতে আৰু 2-4টামান আপোনালোকক মনোমোহা দৃশ্য দেখাই আমি ভিডিঅ'টো সমাপ্ত কৰিম। আমি ওপৰত শিৱ মন্দিৰ দৰ্শন কৰি আহিলোঁ। এতিয়া আমি তললৈ গৈ আছোঁ। মানে আনলক এতিয়া আমি খাই দিয়ে আমি আকৌ ঘৰমুৱা হ'ম। তুমি মোৰে ইউটিউব চেনেল, কিন্তু লকডাউনত আমি ভিডিঅ' বনাব পৰা নাই। সেইকাৰণে আজি আমি এই চেনেলটোৰ নাম NJ ব্লগ ৰাখিছোঁ। 2 দিনমান হ'ল, যাতে সকলোৱে আমাৰ ভিডিঅ'সমূহ চাই থাকে। আমি আগতে শ্বৰ্ট ফিল্ম বনাইছিলোঁ কুৰকুৰাৰ ইউটিউব চেনেলত, কিন্তু আজি আমি কি বুলি আছে ব্লগ ভিডিঅ' বনাব আৰম্ভ কৰিছোঁ। বলো 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 ভাৰত মাতা কি জয়! বলো বলো ভাৰত মাতা কি জয়! বলো 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 ভাৰত।
খোলা এয়া মোৰ লগত আমাৰ নৱদা, হি ইজ এ বিজনেছমেন। আমি বৰ্তমান আছোঁ ভূটান চকী। আপোনালোকে ভিউ পইণ্টটো চাইয়ে গম পাইছা নিশ্চয়, এয়া ভূটান চকী। আমি নৱদাৰ লগত আমি পিকনিক পাৰ্টি কৰিবলৈ আহিছোঁ। আপোনালোকে প্লিজ ভিডিঅ'টো শেষলৈকে চাই থাকক। আপোনালোকে যদি ভাল পায় লাইক কমেণ্ট লগতে শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। মলয়াৰ দুপাখি মোৰ মনৰ বতৰা পঠিয়ালো তোমালে, তুমি আদৰি ল'বা পাৰো বতৰা। কি যে বুকু ভৰা মোৰে মন বননিত তুলিলে ধুৰীয়া। গানে গানে তুমি মোৰ, সুৰে সুৰে তুমি মোৰ, দূৰে দূৰে নৰবা মোৰ, পাওঁ যেন কাষতে মোৰ। তেজে তেজে তুমি মোৰ হোৱা জুৰিয়া। তুমি মোৰে যে কত জনমৰে মোৰ আপোন যে।